খুবটাং আমি আছো বকতা কৰঙা গাঁও শিৱসাগৰ জিলাৰ বকতা কৰঙা গাঁৱত আৰু দামচাও জুনাৰাম চাংবুন ফুকনৰ ঘৰৰ বাসগৃহৰ সন্মুখত আৰু তেখেতৰ আজি বাসগৃহত আমাৰ টাই ভাষা শিকোৱা নামৰ দলটি টাই ভাষা যি অনলাইন ক্লাছ হয় আৰু সমূহ ছাত্ৰ ছাত্ৰী অসমৰ বিভিন্ন জিলাৰ হয় তেওঁলোকে আহি পাঠকত পূজা বন্ধ দিন থাকি টাই ভাষাৰ ওপৰত যি এটা কৰ্মশালা হৈ আছে তাৰ মাজতে আহি তেওঁলোকে আমাৰ দামচাও জুনাৰাম চাংবুন ফুকন তেখেতৰ সহধৰ্মিনী আইতাক লগ কৰিলে তেখেতৰ কিছু খা খবৰ ল'লে আৰু তেওঁক অলপ কিছু বস্তু তেওঁলোকৰ আগবঢ়ালে খোৱা বস্তু আৰু কিবা বস্তু আপোনাৰ ভিডিঅ'তে চাবলৈ পাব আৰু কি হ'ল গোটেই অনুষ্ঠানত ক'ম তাৰ আগতে আমি তেখেতৰ যি মানে ধৰি লওক আজি জাতিটোৰ প্ৰতি ত্যাগ গতিকে তেওঁৰ প্ৰতি সন্মান জনাই আজি উপস্থিত থকা সমূহ কাৰ্যলৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু সমূহ টাই জাতি হৈ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পাৰিলে আমি সকলোৱে আহি আইতাক খবৰ ল'ব লাগে কাৰণ যিগৰাকী আইতাৰ সেৱা শুশ্ৰূষাতে দামচাও জুনাৰাম চাংবুন ফুকনে তেওঁ জাতিটোৰ কাৰণে আমাৰ টাই আহোমৰ জাতীয় সংগীত ৰচনা কৰিলে বিভিন্ন সমূহ বস্তু আমাৰ ৰচনা আগবঢ়াই গ'ল গতিকে তেখেতলৈও জুনাৰাম চাংবুন ফুকনৰ যি কষ্ট যি ত্যাগ তাৰ নেপথ্যত মানে পাছফালে আমাৰ আইতাকৈ যথেষ্ট অৰিহণা আছে গতিকে তেখেতক আমি সমানে মৰম শ্ৰদ্ধা আৰু তেখেতক আমি শুশ্ৰূষা কৰা দৰকাৰ আছিল ভাবিছোঁ গতিকে আহক খবৰ লওক আমিও আজি তেওঁক খবৰ লগে বলক এইটো কি তাই অনলাইন ক্লাছ আমাৰ ফালৰ পৰা তলা মাৰি থোৱা আহিব আমি বহুত হেৰিও নকৰোঁ বস্তুখিনি হেৰি কৰি দিয়ক আগবঢ়াই দিয়ক ন আমি কম্বল এখন আছে আঁঠুৱাটো ইয়াত আছে আঁঠুৱা আৰু বিচনা চাদৰ উঠিব নালাগে আঁঠুৱা আছে বিচনা চাদৰ আছে এইখিনি আপোনাৰ হেৰি আপুনি কিবা খালে মানে এইখিনি জুচ দিছে আপোনাক দেই তাতে ৰখ এইটো এটা হৰলিক্স এটাও আছে আৰু এই গাখীৰ লৈ আহিছোঁ আপোনাৰ হেৰি এইটো হৰলিক্স গাখীৰ আছে এইটো আমি কিবা এটা আৰ্থিক অনুদান এটা দিছোঁ ৰ'ব মই এনে কৈ দিওঁ অলপ ভাল হ'ব ভিডিঅ' কৰিছিলোঁ অনলাইন ক্লাছৰ টাই ভাষা শিকোৱা আহক নামৰ গ্ৰুপটোৰ তৰফৰ পৰা সকলো ষ্টুডেণ্ট অসমৰ বিভিন্ন ঠাইৰ পৰা আহিছে তেওঁলোকে আহি এই আপোনালোকৰ আমাৰ টাই পণ্ডিত জুনাৰাম চাংবুন ফুকনদেৱৰ বাসগৃহত আহি তেখেতৰ ভাৰ্যা এই এপাদুৰ দৰ্শন কৰিছেহি তেখেত ইতিমধ্যে শয্যাগত হৈ আছে বহুদিন ধৰি আৰু তেখেতলোকৰ ফালৰ পৰা কম্বল আঁঠুৱা হৰলিক্স জুচ গাখীৰ আৰু এটি সামান্য নগদ অৰিহণা তেখেতক আগবঢ়াইছে আৰু এয়া প্ৰদান কৰিছে 8,000 টকা ন 8,000 টকা আৰু তেখেতৰ স্বাস্থ্য আৰোগ্যৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে এপাদো আগতে জিলিমিলি লাগে হয় 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 আমাৰ মানুহে হেৰিটো এইটো সংৰক্ষণ কৰিবলৈ খুব এটা ভাল হেৰি এটা হৈ আছে হেৰিখিনি বহুত ছেটিঙত আছে এতিয়া আমি হেৰি কৰিলে হ'ল আৰু আমি মানে ৰাইজে জ্ঞাতিয়ে আগবাঢ়িবলৈ মানে সুবিধা হৈ আছে দেখিবলৈ বেয়া আছে মানে দেখা দেখিকে আছে
দিয়ক